গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি অন্য ভিডিঅ'লৈ আশা কৰিছোঁ সকলোৱে ভালে আছে ময়ো ভালে আছোঁ মই গৈ আছোঁ বৰ্তমান পাঠশালালৈ কিয়নো অসম সাহিত্য সভাৰ সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ জনগোষ্ঠীয় কৃষ্টি দলটোক তেখেতসকলে নিমন্ত্ৰণ জনাইছিলে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ তথা সময় তাত গৈ আমি উপস্থিত হৈছিলোঁ আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ কাৰণে প্ৰস্তুতি লৈছিলোঁ সাংস্কৃতিক শোভাযাত্ৰাত ব্যৱহাৰ হোৱা থিমবিলাক সঁচাকৈ বহুত ভাল লাগিছিলে আৰু যেনেকৈ গছ থাকিলেহে মানুহ থাকিব ইমান ধুনীয়া থিম এটা তেখেতসকলে শ্ব' অফ কৰিছিলে বহুত ভাল লাগিছিলে আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ মাজতে ক'ৰ পৰা যে ঘোঁৰা এটা লৈ মানুহ ওলাই আহিলে এজন গমেই নাপালোঁ এইটো হৈছে আমাৰ জনগোষ্ঠীয় কৃষ্টি দলটো য'ত আমি মাছমৰীয়া নৃত্য দলটো আৰু বাম্বল বিতা নৃত্য দলটো দুইটা দলেই তাতে গৈ অংশগ্ৰহণ কৰিছিলোঁ বহুত ভাল লাগিছিলে শেষত গৈ আমি উপস্থিত হৈছিলোঁ মূল মণ্ডপত অৰ্থাৎ মূল অধিৱেশনস্থলীত গেটখনটো চাবলগীয়া হৈছিলে বিজ্ঞান মেলাটো যথেষ্ট মানুহৰ ভিৰ আছিলে যিহেতু ছাত্ৰ ছাত্ৰীৰ কাৰণে এইবাৰ প্ৰথম বিজ্ঞান মেলা হৈছে অসম সাহিত্য সভাত বহুতে আপ্লুত হৈছোঁ সেই অনুষ্ঠানটোত প্ৰদৰ্শনীটো ক'বই নোৱাৰি একদম ইমানেই মানুহৰ ভিৰ যে ভিৰ ঠেলি যাব লগা হৈছিলে প্ৰথম অৱস্থাত সকলোৱে জানে প্ৰদৰ্শনীৰ মূল আকৰ্ষণটোই হৈছিলে সেই বৃহৎকায় জাপিটো তাৰ উপৰিও মোৰ এটা বস্তু ভাল লাগিছিলে সেইটো হৈছে এই গাড়ীখন কিয়নো ইমান পুৰণি গাড়ী অৰ্থাৎ ভিনটেজ কাৰ মই জীৱনত প্ৰথমবাৰ দেখিছোঁ ইমান ওচৰৰ পৰা শেষত এইটো হৈছে পতাকা বিধিটো আৰু সন্ধিয়া হ'লত আমি ঘৰলৈ গুচি আহিলোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব ধন্যবাদ